মাহীয়ে খলিতা বনাই আছে আৰু এফালে মোৰ ভন্টি হয় তাইও খলিতা বনাই আছে এয়া মোৰ কৰাই ভাগৰ পেকিং হৈ গ'ল এয়া আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ দেওপানী দুৰ্গা মন্দিৰলৈ বুলি বহুত দিনতে এভাগ শৰাই আগবঢ়াই থৈছিলোঁ দেৱীমালৈ কিন্তু সময়ৰ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ ফাইনেলি আজি আহিলোঁ আৰু বাহিৰত ইমানেই কুঁৱলী পৰিছে যে আমি গাড়ী ফুল স্পীডত যাব পৰা নাই আৰু আগত কি আছে আমি সেইটোও ভালকৈ দেখা পোৱা নাই সেইকাৰণে আমি একদম লাহে লাহে ওলাই আহিছোঁ আৰু এয়া বেলিটো লাহে লাহে ওলাইছে আৰু দৃশ্যটো ইমানেই ভাল লাগিলে মই কেমেৰাত বন্দী নকৰাকৈ থাকিব নোৱাৰিলোঁ আৰু আপোনালোককো অলপ দেখুৱালোঁ হৈ পেলাই আহিছোঁ মই দেওপানী দুৰ্গা মন্দিৰলৈ এতিয়া আহি শিলভেটা নামৰ এটা জেগা পাইছোঁ মোৰ পিছফালে আপোনালোকে দেখিছে কিমান ধুনীয়া এটা জলপ্ৰপাত আছে ইমান ধুনীয়াকৈ পানী বৈ আছে ইফালে একদম ডাঙৰ ডাঙৰ পাহাৰ ডাঙৰ ডাঙৰ গছবিলাক আৰু একদম পানী বৈ আছে আৰু অপজিট ছাইডত এয়া আমাৰ গাড়ী ৰৈ আছে ৰ'দটো মোৰ মুখতে পৰিছে সেইকাৰণে ভালকৈ কথা ক'ব পৰা নাই আৰু এইটো মেইন ৰোড হয় ডিফু আৰু ডিমাপুৰ যোৱা গাড়ীবিলাক গৈ আছে এয়া ৰাস্তাৰে আহি থাকোঁতে এখন ব্ৰিটিছৰ জামানাৰ এখন দলং পালোঁ আৰু এই দলঙতে ৰোপৱে আছিল কিন্তু এতিয়া অলৰেডি টোটেলি বন্ধ হৈ গ'ল এয়া মন্দিৰ পালোহি আমি মন্দিৰৰ গেটত ৰৈ আছোঁ এইখন আছে মন্দিৰৰ গেট আৰু পিছফালে বহুত দোকান আছে ফলহাৰ দোকান আছে মিঠাইৰ দোকান আছে যাক যি লাগে চবেই ল'ব পাৰে আমি সকলোবোৰ বজাৰ ঘৰতে কৰি আনিছিলোঁ যদিও অলপমান বস্তু থাকি গৈছিল সেইকাৰণে বাকী থকা বস্তুখিনি আমি ইয়াতে ল'লোঁ এই বাইদেউৰ দোকানত এয়া দেওপানী দুৰ্গা মন্দিৰৰ মেইন গেট হয় আৰু ইয়াতে লোকবিশ্বাস অনুসৰি ভবা হয় যে আপুনি যদি কিবা এটা ভাবি ইয়াত ৰঙা ফিটা বান্ধে তেনেহ'লে সেই আপোনাৰ আশাটো পূৰ্ণ হয় এয়া মন্দিৰলৈ আহি আছোঁ মই হাতত ফুলৰ কৰাহি আৰু বাকী মাইনাহঁতে বাকীখিনি বস্তু লৈ লৈ গৈ আছে এয়া মন্দিৰৰ চৌহদ ভাগ হয় আমি যিহেতু ৰাতিপুৱা সোনকালে পালোহি সেইকাৰণে ভক্তসকলৰ সমাগমটো অকণ কম হৈছে এতিয়া আমি এয়া চাকি জ্বলোৱা আৰম্ভ কৰিছোঁ আৰু মন্দিৰৰ পিছফালে ইমানেই ডাঙৰ ডাঙৰ গছ আছে আৰু সেই গছবিলাকত অগণন ৰঙা ৰঙা ফিটা ভক্তসকলে বান্ধি থৈ গৈছেহি আৰু ইয়াতে এনেকুৱা হয় যে ভবা হয় যে কিবা এটা ভাবি যদি আপুনি ৰঙা ফিটাডাল বান্ধে আৰু সেই আশা পূৰ্ণ হোৱাৰ পিছত আপুনি সেই ৰঙা ফিটাডাল আকৌ খুলিবহিও লাগে এভাগ শৰাই দি ইয়াতে দেখিছে কিমান ৰঙা ফিটা আছে আৰু মই ইয়াত নাৰিকল ভাঙিলোঁ ৰঙা ফিটা বান্ধিলোঁ ময়ো কিবা এটা আশা কৰি ৰঙা ফিটাডাল বান্ধিছোঁ এতিয়া আমাৰ দুৰ্গা মন্দিৰত পূজা দিয়া হৈ গ'ল এতিয়া আমি এই পূজাৰ যিভাগ শৰাই দিছে এইখিনি ঘৰলৈ লৈ যাব লাগিব ইয়াতে চাওঁ অলপ বহি লৈছোঁ কাৰণ ৰাতিপুৱা সোনকালে পালোঁহি আমাৰ হাতত এতিয়া এভেইলেবল সময় আছে আমি আৰু কিবা কিবি ইয়াতে চাব পাৰিম ঘূৰিব পাৰিম এয়া তেওঁলোকে পূজাৰ সামগ্ৰীবিলাক ঘৰলৈ ভাগ ভাগকৈ বান্ধি আছে কিন্তু মোৰ ইয়াতে আছে অঁ খুলি দিছে এতিয়া আমি মন্দিৰৰ চাৰিওকাষে কি ক'ত আছে ভালকৈ চাব আহিছোঁ ধুনীয়া ধুনীয়া পাৰ্ক আছে এইফালে ছাইডত আৰু দেখিছোঁ বহুত মানুহো ৰৈ আছে নিশ্চয় কিবা এটা আছে চাগে আমিও চাওঁ তাত গৈ পেলাই কি আছেনো ক'তা আমি এতিয়া মন্দিৰত পূজা দি ওলালোঁ পূজা সকলোৱে দিলে এইফালে আমাৰ মাইনাও দিলে পূজা দীপমণিয়ে দিলে আমাৰ পেটেলজীও পূজা দিলে এতিয়া সকলোৰে পূজা দি কেনেকুৱা লাগিলে ভাল লাগিল সকলোৰে মনৰ আশাটো যাতে পূৰণ হওক তাকেই কামনা কৰিছোঁ ন আৰু পেটেলজী কেনেকুৱা লাগিলে ভাল লাগিছে নতুন বছৰটো আৰু ভাল হওক অঁ হেপী নিউ ইয়াৰ অঁ
এডভান্স কে এডভান্স হেপী নিউ ইয়াৰ। তো এতিয়া আমি ঘৰত কিবা কিবি অলপ বনাই লৈ আহিছিলোঁ। ইয়াতে দেখিছোঁ মানুহবিলাকে খাইও আছে, গাড়ী পাৰ্কিং এৰিয়া আছে। চব পূজা কৰিব গৈছে এতিয়া আমিও খাম। এয়া আমি ঘৰৰ পৰা টিফিনত অলপ কিবা কিবি বনাই লৈ আহিছিলোঁ। মাইনাক খুলি দিয়াচোন। এয়া টিফিনত মটৰৰ ঘুগুনি আৰু এইফালে টিফিনত আমি লুচি লৈ আহিছিলোঁ। শেষৰ পিকনিক আৰু জানুৱাৰীটো হ'ব চাগে পিকনিক। এতিয়া আমি একদম সৰু মিনি পিকনিক এটা হৈ গৈছে আমাৰ। মুকলি আকাশৰ তলত আমি 4টা মানুহ পূৰা ফেমিলি টাইপ হৈছে। ৰাতিপুৱা 4টাতে উঠি মাইনাই বনাইছে ঘুগুনি, মই বনাইছোঁ লুচি। এতিয়া আমি পেকিঙত লৈ আহিছিলোঁ সেইখিনি আৰু এয়া খাই আছোঁ। আমি বনাই আছোঁ ইয়াত দুটা বিনা ফ্ৰীতে একো কষ্ট নকৰাকৈ খাবলৈ পাৰি আছে। আমি লাইক কৰা মানুহ আমি ক'লে আমি যদি ভাল হৈছে বুলি নকৰে তো নহ'ব না। লুচি আছে লৈ ল'ব পা। আমাৰ খাই শেষ হোৱাৰ পিছত দেখিলোঁ সময় অলপ আছে, সেইকাৰণে ভাবিলোঁ গৰম পানীৰ পৰা এপাক ফুৰি আহোঁ। যিহেতু গৰম পানীৰ যিটো পানী আছে সেইটো চুলে বোলে আপোনাৰ স্কিনৰো কিছুমান প্ৰব্লেম ভাল হয়, কিছুমান মানুহে কোৱা শুনিছোঁ। সেইকাৰণে ভাবিলোঁ গৰম পানীৰ পৰা এপাক ফুৰি আহোঁ। নামবৰ হাবিৰ মাজেৰে আমি আহি আছোঁ। আমাৰ চবৰে একদম মন চন বেয়া হৈ গ'ল। গৰম পানীলৈ আহি আমি গৰম পানী দেখা নাপালোঁ, চুবও নাপালোঁ। মাইনা মন বেয়া কৰিছা নেকি? দীপমণি বেছি বেয়া লাগিছে? মোক বেছি বেয়া লাগিছে, তেলৰ টকাটো দিলে হ'ল। পেটেলে এটা কথা কৈছে, শুনিবাচোন। কি কৈছা? তেলৰ খৰচাটো দিলে হ'ল আমাক আৰু। যোনে বন্ধ কৰিছে তেলৰ খৰচাটো আমাক দি দিলে হ'ল। কাৰণ ইমান দূৰ আমি আহিলোঁ, আমাৰ নিচিনাকৈ বহুত মানুহ আহিছে ন চাবলৈ, তো তেওঁলোকো এনেই উভতি যাব লগা হৈছে। এয়া আমি আকৌ অহা ৰাস্তাৰে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ৰাস্তাটো এইবাৰ আপোনালোকক অকণমান ভালকৈ দেখুৱাম বুলি ভাবিছোঁ, কাৰণ ৰাস্তাটো দেখি মোৰ ইমানেই ভাল লাগিল যে ভিডিঅ' নকৰাকৈ মই থাকিবই নোৱাৰিলোঁ। চাওকচোন ইমান ধুনীয়া সেউজীয়া, সকলোফালে সেউজীয়া, ৰাস্তাটো একদম অকোৱা পকোৱা। জাৰ্ণিটো কৰিয়ে আমাৰ ভাল লাগিলে।